আমি এতিয়া অনুকূলনী 1.3 3 নম্বৰ প্ৰশ্নটো লৈ আহিছো 3 নম্বৰ প্ৰশ্নটোত আমাক GOF আৰু FOG উলিয়াব দিছে 3 নম্বৰে 1 নম্বৰ এটা পইণ্ট দিছে fx ফলনটো মডুলাছ x আৰু gx ফলনটো আছে মডুলাছ 5x - 2 আমি দুইটা ফলন সংযোগ কৰিব লাগে এবাৰ GOF কৰিব লাগিব আৰু এবাৰ FOG কৰিব লাগিব এতিয়া প্ৰথম GOF ত আহিছো GOFX আমি আগৰৰে কৰিম ও উঠি ইয়াত বন্ধনী আহিব বন্ধনীৰ fx লল তেতিয়া fx মানে আমি পাইছিলো মডুলাছ x fx ৰ ধাৰা আহিল মডুলাছ x তেতিয়া g মডুলাছ x লিলো ইকুৱেল আমি এইটো যি মান পাইছো এইটো হল x ৰ মান x ৰ ঠাইত মডুলাছ x বহিব gx ফলনটো যত x আছিল তাত এতিয়া মডুলাছ x বহিব x ৰ ঠাইত এতিয়া আমি বহালে মডুলাছ আছিল আহিল 5 আহিল এই x ৰ ঠাইত মডুলাছ আছে গতিকে ইয়াতো মডুলাছ x বহিব আমি GOFX ইকুৱেল এটো পালো এবাৰ আমি যাম FOGX একেবাৰে আগৰটো কৰাৰ দৰে O টো উঠি বন্ধনী আহিল FGX বহিল GX ৰ মান পাইছো আমি মডুলাছ 5x - 2 গতিকে GX ৰ ঠাইত বহিল F মডুলাছ 5x - 2 GX ৰ মানটো বহিল এতিয়া এইটো হল x ৰ মান হৈ গ'ল fx x ৰ মান তেতিয়া আমি fx ইকুৱেল মডুলাছ x পাইছিলো এই মডুলাছ x ৰ ঠাইত এই মানটো বহি যাব এই মানটো বহালে ইয়াত যদি মডুলাছ আছে গতিকে ডাঙৰ মডুলাছ আছে আহি ইয়াৰ ভিতৰত x ৰ ঠাইত এই মানটো বহি যাব বহাৰ পিছত দেখিলো ডাবল মডুলাছ আছে গতিকে ডাবল মডুলাছ আমি সিঙ্গুলার কনভার্ট কৰি দিলো 5x - 2 আমি GOF আৰু FOG উলিয়ালো প্ৰদত্ত ফলনটা আমি বাৰতে 3 নম্বৰ কোৱেশ্চনৰে 2 নম্বৰ পইণ্টত আহিছো 2 নম্বৰ প্ৰশ্নটো এনেদৰে দিছিল fx ইকুৱেল 8x³ প্ৰথম ফলনটো আৰু gx ফলনটো দিয়া আছে x টু দি পাৱাৰ 1/3 এটা আমি দুইটা ফলনৰ GOF আৰু FOG উলিয়াব লাগে আমি সমাধানত আহিছো সমাধানত GOFX প্ৰথম উলিয়াব GOFX কৰোতে আগৰ নিচিনাই কৰিম আগৰ দৰে আমি g বহালো ও ঠাইত আমি বন্ধনী আনিলো আৰু fx ৰ ভিতৰত লৈ গলো তাৰ পিছত আমি দেখিলো fx ৰ মান আমাক দিয়া আছিল 8x³ fx ৰ ঠাইত আমি বহালো 8x³ তেতিয়া ফলন হৈ গল g 8x³ g x ৰ ঠাইত এটো গৈছে x ৰ ভিতৰত আমি পালো 8x³ 8x³ টো আমি x ৰ ঠাইত পাম ইয়াত 8x³ বহালে x ৰ ঠাইত 8x³ বহিল ওপৰ যেটো 1/3 আছিল গতিকে হোল টু দি পাৱাৰ 1/3 হ'ল আৰু আমি দেখিলো 1/3 বন্ধনীৰ ওপৰত আছে গতিকে দুইটাৰ 8 ৰ লগত আছে x ৰ ওপৰতো আছে দুইটাৰ ওপৰতে আছে গতিকে আমি পাতিলো 8 টু দি পাৱাৰ 1/3 ইনটু x টু দি পাৱাৰ 3 ইনটু 1/3 হৈছে ইয়াৰ পিছত আমি যাম 8 টো কাক ভাগিলো 2³ 8 ৰ ভাগিলে 2³ পাম আমি আৰু 1/3 ইয়াৰ ইনটু হ'ল এটো 0 আছে তেনেকৈ থাকিল তাৰ পিছত আমি কাটাকুটা কৰিলো এটো ওপৰৰ 3 এটো তলৰ 3 কাটাকুটা গল একেদৰে 3 কাটা গল আমি পালো 2 আৰু x মানে 2x পালো GOF ফলনটোৰ মানটো পালো 2x এবাৰ আমি যাম FOG ফলনটোৰ ক্যালকুলেশন FOG সম্বন্ধটো আমি কেনেদৰে পাইছো f ৰাখিলো ও ঠাইত আহিল বন্ধনী আৰু gx ভিতৰত গল fgx হ'ল আমি gx মানে পাইছিলো x টু দি পাৱাৰ 1/3 gx ৰ ঠাইত আমি বহালো x টু দি পাৱাৰ 1/3 fx হৈ গল এতিয়া x ৰ ঠাইত এবাৰ বহিব x টু দি পাৱাৰ 1/3 fx x ৰ ঠাইত যদি x টু দি পাৱাৰ 1/3 হয় তেতিয়ালে নিশ্চয় ইয়াত বহিব x টু দি পাৱাৰ 1/3 ইয়াত বহিব এই x ৰ ঠাইত এই আহিল x ৰ ঠাইত বহিল x টু দি পাৱাৰ 1/3 বহিল আৰু ওপৰত যদি কিউব আছিল গতিকে এই কিউবটো আহি গল ইয়াৰ পিছত আহি গল এইটো আমি আহিল 1/3 লগত এটো ঘাতটো পূৰণ হ'ল ইনটু 3 কাটা গল ৰখিল 8x আমাৰ যেটো সমাধান কৰিব আছিল আমি উলিয়ালো GOF আৰু FOG প্ৰদত্ত f আৰু g ফলনটোৰ পৰা ওলাই গল